মহান ব্যক্তিজনক নিশ্চয় সকলোৱে চিনি পায়। এই মহান ব্যক্তিজনে কৈ যোৱা কিছুমান মহান বাক্যই মোৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছিল। সেয়েহে এই মহান ব্যক্তিজনে কৈ যোৱা কিছুমান বাক্য মই তোমালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ যে তোমালোকে এই কথাবোৰ শুনি জীৱনৰ কিছু ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বা। সেইটো কি কাম যিয়ে তোমাক মহান বনাব? তোমাৰ মাজৰ প্ৰত্যেকজনৰে ইতিহাসত এটা পাঠ থাকে। সেই পাঠটো কি? তুমি সেই পৃষ্ঠাটো কেনেকৈ বনাবা যিটো সফলতাৰ দ্বাৰা উল্লেখিত হ'বলৈ গৈ আছে? তাত তোমাৰ মহত্বাকাংক্ষাক এটা লক্ষ্য, এটা দৃষ্টিগোচৰ দিয়াৰ প্ৰয়োজন আছে। মোক কি বস্তুৰ বাবে মনত ৰখা হ'ব? আমাৰ মাজৰ প্ৰত্যেককে এই প্ৰশ্নটো সুধিব লাগিব যে মোক কি বস্তুৰ বাবে মনত ৰখা হ'ব। যদি তুমি কেইটামান বাক্যৰ এই সৰু প্ৰশ্নৰ উত্তৰ বিচাৰি পাই যোৱা, এই আউট অফ বক্স আইডিয়া তোমাক অন্তিম জীৱনৰ বাবে প্ৰেৰিত কৰিব। তুমি নিশ্চিতভাৱে নিজৰ আউট অফ বক্স ভিজনত কিবা এটা বেলেগ থিংকিং ৰাখিবা। মই শিকিছোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন ইউথে ইউনিক হ'বলৈ বিচাৰে। প্ৰত্যেক যুৱকেই ইউনিক হ'ব বিচাৰে। কিন্তু তোমাৰ চাৰিওফালৰ পৃথিৱীখনে দিনে ৰাতিয়ে চেষ্টা কৰি আছে তোমাক সাধাৰণ বনাবলৈ। তুমি বিচৰা সেইটোৱে তুমিয়ে হওক বা অন্য কোনোবা। প্ৰথম দৃষ্টিত প্ৰত্যেকৰ বাবে সুবিধাজনক হয়, কিন্তু লং ভিজনত সন্তোষজনক নহয়। সেইবাবে মোৰ ইউথ ফ্ৰেণ্ডছসকলক চেলেঞ্জ এইটোৱে হয় যে ইউ হেভ টু ফাইট দ্য হাৰ্ডেষ্ট বেটেল, যাৰ বিষয়ে কেৱল মাত্ৰ অনলি হিউমেন বিংছ কেন এভাৰ ইমাজিন দ্য ফাইট, আৰু কেতিয়াও ৰৈ নাযায়। নিজৰ লক্ষ্য স্থান গৈ পোৱালৈকে যুদ্ধ কৰা। সেইটোৱে কাৰণ তোমাৰ অদ্বিতীয় হোৱাৰ। তুমি ইউনিক এটা ডাঙৰ যুদ্ধ লগ পোৱা যিয়ে তোমাক ইউনিক বনাব। যুদ্ধৰ অৰ্থ এইটোৱে যে তোমাক বন্দুক লোৱাৰ প্ৰয়োজন নাই। যুদ্ধৰ অৰ্থ এইটো হয় যে তোমাৰ ওচৰত 4টা ইউনিক বস্তু হ'ব লাগিব। 4টা অদ্বিতীয় বস্তু তোমাৰ ওচৰত যুদ্ধত থাকিব লাগিব। ফাৰ্ষ্ট হ'ল তুমি তোমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। ছেকেণ্ড, তোমাক একেৰাহে জ্ঞান অৰ্জন কৰি যাব লাগিব। থাৰ্ড, নিষ্ঠাৰ সৈতে কঠিন কষ্ট। ফ'ৰ্থ, দৃঢ়তা। এই 4টা ইউনিক বস্তু যেতিয়া তোমাৰ লগত থাকিব, তেতিয়া তুমি তোমাৰ সফলৰ ৰাস্তাত আগুৱাই যাবা আৰু তেতিয়া তোমাক কোনো ৰখাই থব নোৱাৰে আৰু তুমি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম উল্লেখিত কৰিবলৈ সক্ষম হ'বা, যিয়ে তোমাক মৃত্যুৰ পিছতো জীয়াই ৰাখিব।